সকলোকে স্বাগতম জনাইছো মোৰ প্ৰথমটো ব্লগলৈ। আশা কৰো সকলোৱে ব্লগটো চাব আৰু কেনেকুৱা পালে নিশ্চয় কমেন্টত জনাব। এয়া আছিল পুৱাৰ দৃশ্য। মই উঠিয়ে আগফাললৈ ওলাই আহিলো যিহেতু আমাৰ আগফালে এখন বাহনী আছে আৰু দেখিছেনে পৰিৱেশটো কেনে মনোমোহা হৈ আছে। বতৰটো অৱশ্যে সেমেকা আছিল, অলপ ঠাণ্ডাও লাগিছিল আৰু এনেকৈ মই পাছফাললৈ গ'লো আৰু পাছফালেও আমাৰ এনেদৰে গছ-গছনিৰে ভৰি আছে। বাৰীখনত বিভিন্ন ধৰণৰ গছ আছে আমাৰ আৰু সেয়েহে এনেকুৱা বতৰত আচলতে আমাৰ আগফাল পাছফাল ঘৰটোৰ চাৰিওকাষৰ দৃশ্যবোৰ বৰ ধুনীয়া হয়। বাৰীখনো যথেষ্ট ডাঙৰ আৰু এইদৰে ঘূৰি পকি এইখিনিতে দুজোপা অমিতা গছো আছে। সেয়া দেখিছেনে কি সুন্দৰকৈ অমিতাখিনি লাগি আছে। অৱশ্যে খোৱাও হৈছে মাজে মাজে ইয়াৰ পৰা। মায়ে এনেই ৰুই দিছিল, ভবা নাছিল এনেকৈ লাগিব বুলি, কিন্তু অমিতা বৰ ধুনীয়াকৈ লাগিছে আৰু এয়া কাষতে লাগি আছে আমাৰ বাগানখন। এনেকৈ মই কাষলৈ আহিলোঁ আৰু এইজোপা দেখিছেনে কিমান ডাঙৰ বেলগছ। অৱশ্যে এই বেলগছজোপা বহু পুৰণি বুলি দেউতাহঁতে কোৱা মনত আছে আৰু সৰুতে আচলতে আমি এই বেলৰ আঠা দিয়ে বহি কিতাপৰ লেবেল আদি লগাইছিলোঁ আৰু তাৰ তলতেই আছে এতিয়া কাজি নেমু গছ আৰু গোল নেমু গছ। এনেকৈ ৰাতিপুৱা আচলতে বাহিৰলৈ গৈ বাহিৰখন ঘূৰিলে খুব ভালো লাগে, মনটো ফৰকাল হয়। আৰু এয়া কলগছৰ পৰা আদি কৰি প্ৰায় সকলোবোৰ গছেই আছে আমাৰ বাৰীত। অলপ আগলৈ গৈ পেলাই এনেদৰে লাও, কোমোৰা আদি হেদালিও দিয়া আছে। এজোপা অমিতা গছ, এয়া কল আছে, মধুৰি গছো আছে। অকণ কিনকিনকৈ বৰষুণো দি আছিল আৰু সিফালে সেয়া আমাৰ আগফালে কামত লাগি আছে যিহেতু ফাৰ্নিচাৰ বনাই থকা হৈছে। এনেকৈ অৱশ্যে অকণমান আগুৱাই গৈ পেলাই মই বাৰীখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন চাওঁ। অকণমান এয়া আগুৱাই আহিছোঁ আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ নেটেদি বেৰি থোৱা আছে। অৱশ্যে ইয়াত অমিতা পুলি কেইটামান ৰুই থৈছে আৰু এনেকৈ বেৰা নিদিলে অৱশ্যে আমাৰ গৰুকেইটাই খাই দিয়ে, যিহেতু সিহঁতক তেনেকৈ এৰালত ৰখা নহয়েই, বাৰীতেই চৰি ফুৰে। বাৰীখন যথেষ্ট ডাঙৰ, সেয়ে এনেকৈ বেৰা দি থ'লে সিহঁতি খাব নোৱাৰে আৰু কেতিয়াবা বাহিৰৰ ছাগলীও সোমাই যায়, তেতিয়া সিহঁতিও খাই অনিষ্ট কৰে। সেয়েহে পুলিবোৰ সৰু হৈ থাকোঁতে এনেকৈ বেৰা দি ৰাখিবলগীয়া হয়। আৰু এয়া দেখিছেনে হেদালিত লাও, কোমোৰা আদি বগাই আছে। সিফালে উৰহিও দি থৈছে, কিছুদিনৰ পিছত হয়তো লাগিব, তেনেকৈ খাবলৈ পাম আৰু। পথাৰৰ মাজতে আমাৰ ঘৰ। সকলোৱে কয় আমি বোলে মাজুলীৰ মানুহ, মানে বাৰিষা আমাৰ চাৰিওফালে পানী হৈ যায়। আৰু অৱশ্যে এনেকুৱা দিনত আগতে যেতিয়া খেতি কৰিছিলে তেতিয়া পথাৰবোৰ ভৰি থাকে। এনেকুৱা দিনত গেৰেলিও ওলায়, কিন্তু এইবছৰ খেতি কৰা নহ'ল, তেনেকৈ পথাৰবোৰ উকা হৈ পৰি থাকিলে। হ'লেও পৰিৱেশটো কিন্তু আমাৰ এইখিনিত বৰ ধুনীয়া হয়। আৰু এনেকৈ অকণমান ঘূৰি পেলাই মই ভিতৰলৈ আহিলোঁ, যিহেতু কাম কৰা মানুহো লাগি আছে আৰু মাও অকলে ভিতৰত কামত লাগি আছিল। ভাবিলোঁ অকণমান মাক সহায় কৰি দিওঁ। আৰু হাত মুখ ধুই ভিতৰলৈ আহিলোঁ আৰু দেখিছোঁ ডাইনিং টেবুলতে ধুনীয়াকৈ কেইটামান পকা বৰতমণি কল সজাই থৈছে। নোখোৱাকৈ পাৰি জানো? তাৰে দুটামান খালোঁ, খাই পেলাই পাকঘৰলৈ আহিলোঁ। ভাবিলোঁ মায়েনো কি কৰিছে অকণমান সহায় কৰি দিওঁ। আহি দেখিছোঁ মায়ে ৰুটি বনাইছে। অৱশ্যে এই ৰুটি বনোৱা কামটো মই আটাইতকৈ বেয়া পাওঁ, সেয়েহে মাৰ লগত অকণমান চুপতি কৰিলোঁ, অকণমান মোক গালিও পাৰিলে, সেইখিনিতে ৰ'লোঁ। মাৰ এইকেইদিন কষ্টটো বেছি হৈছে, কাৰণ আমাৰ ঘৰত কাম কৰি থকা দাদাকেইজনে ভাত নাখায়, সেয়েহে তেওঁলোকলৈ ৰুটি বনাব লগা হৈছে। আৰু এইফালে খিৰিকী দি বাহিৰলৈ চালোঁ, দেখিছোঁ আমাৰ শালিকি এটা বহি মেলি ধুনীয়াকৈ চিঞৰি আছে। মানে আমাৰ বুলি এইবাবে কৈছোঁ, সিহঁত আজি বহুত প্ৰায় ৩-৪ বছৰমানৰ পৰাই আমাৰ এইখিনিতে থাকে আৰু এই খিৰিকীখনৰ পাল্লাতে বহে আৰু মাক চিঞৰি থাকে। মা পাকঘৰত থাকে, কিবা কিবি খাবলৈ দিয়ে আৰু সেয়া খায়। দেখিছেনে কেনেকৈ মূৰ জোকাৰি চাই আছে ভিতৰলৈ। এনেদৰে চৰাই চিৰিকটিবোৰ মৰম লাগে নহয়নে? আমিও মৰম কৰোঁ যথেষ্ট। তেনেকৈ আমাৰ সৰু তুনি চৰাই কেইটামানো আছে। আমি ঘৰত তেনেকৈ বন্দী কৰি নাৰাখোঁ, সিহঁত নিজেই আহে। আৰু সেইফালে সেয়া আমাৰ টিকলি আহি আছে। টিকলিয়ে বোলে মোলৈ চিৰি কেইডালমান লৈ আহিছে।
সৰু ল'ৰা ছোৱালীবোৰৰ চখবোৰ বেছি নহয়নে দীপাৱলী যদিও এতিয়াও কেইটামান দিন বাকী আছে তথাপিও সিহঁতৰ চখবোৰ আগতীয়াকৈ লাগে আৰু এইদৰে এফালে আমাৰ দুইজনা শুই আছে ঠাণ্ডা বতৰ কিনো কৰিব আৰু টিকলিয়ে আহি বহি পেলাই মোৰ লগত কথা পাতি আছে এনেকৈ তাইৰ লগত আমি ধেমালি কৰি থাকোঁ তাই মোৰ অৱশ্যে তাই ভতিজি হৈছে আৰু মোক তাই কৈ আছে যে তাই মোৰ কাৰণে সেই দুডাল লৈ আহিছে এডাল হেনো তাই জ্বলাব আৰু তাৰে এডাল মই জ্বলাম আমাৰ ঘৰত যেতিয়া ফাৰ্নিচাৰ কাম কৰি থাকে সাধাৰণতে তাই নাহে তাৰ কাৰণটো হৈছে এই কাম কৰি থকা দাদাজনলৈ তাই খুবেই ভয় কৰে মানে দাদাজনে তাইক আগতে খুব ভয় খুৱায় যে তেওঁ হেনো তাইক মোনাত ভৰাই লৈ যাব এদিন আহি ইমানেই কান্দিলে নহয় সেইদিনা দাদাজনে তাইক মৰম কৰিলে আৰু মৰম কৰি পেলাই ক'লে যে তোমাক মই ধেমালিহে কৰি থাকোঁ আৰু তাই আজি আহি পেলাই মোক কৈছে দাদাজন আজি আহিছে নেকি আজিও তাই ওলাই যাবলৈ ইচ্ছা কৰা নাছিলে অৱশ্যে মই ফুচুলাই পেলাই আগফাললৈ উলিয়াই আনিলোঁ আৰু সেই দাদাজনৰ লগত তাই কথা পাতি আছে এনেকৈ তাইক সকলোৱে মৰম কৰে আৰু এয়া আমাৰ আগফালে কামো চলি আছে এনেদৰে ফাৰ্নিচাৰ কাম কৰি থকা হৈছে আৰু অৱশ্যে ফাৰ্নিচাৰ কাৰ কি কথা সেয়া লাহে লাহে আপোনালোকক জনাই থাকিম বাৰু চাই থাকিব ভিডিঅ'বোৰ এইদৰে কাম কৰি আছে তেওঁলোকে আৰু দাদাই অৱশ্যে অকণমান লাজো কৰিছে মই ভিডিঅ' কৰি আছোঁ বুলি কোৱাত তললৈ চাই সেইবাবে হাঁহি আছে কামবোৰ আচলতে ভাবিবলৈহে সহজ কিন্তু কৰোঁতে সিমান সহজ নহয় আমাৰ ঘৰত কৰি থাকোঁতে যিহেতু দেখিছোঁ যে এটা এটা কাম কিমান নিখুঁতভাৱে কৰিব লগা হয় কিছুমান সৰু সৰু কাম থাকে সেই কামবোৰ আচলতে বস্তুটো সাজি উলিওৱাৰ পিছত সেইবোৰ ধৰিব নোৱাৰি বা ভবা নহয় যে ইমানখিনিও কাম কৰিব পাৰে এখন চকী বা টেবুল বা যিকোনো ধৰণৰ কাঠৰ আচবাবেই হওক পূৰ্ণকৈ সাজি উলিওৱালৈকে বহুতখিনি সৰু সুৰা কাম থাকে আৰু এই যে কাম কৰি আছে এয়া হৈছে মন মানে আমি নাম দি লৈছোঁ মন আৰু এয়া হৈছে দেউতাই তেওঁলোকৰ লগত খুব ধেমালি কৰি থাকে এয়া হৈছে কণক জোকাই আছে সি হেনো এই তেল হওক বা বাৰ্নিছ হওক সেইখিনি বোলে ক'ৰবাৰ পৰা চুৰ কৰি লৈ আহিছে আচলতে দেউতাই তেওঁলোকক খুব ধেমালি কৰি থাকে জীৱনটো যিহেতু আমি এবাৰেই পাওঁ নহয় জানো গতিকে ভাল কাম কৰি যাব লাগে আৰু হাঁহি ধেমালি কৰি থাকিব লাগে এয়া আমাৰ পদূলিৰ বাহিৰৰ দৃশ্য এইখিনিতে এজোপা শেৱালি আছে অৱশ্যে ফুলি প্ৰায় শেষেই হৈছেগৈ আৰু এয়া আগফালে কাম কৰি আছে আমাৰ আৰু এয়া হৈছে আবেলিৰ দৃশ্য বেলি ডুবু ঠিক তেনে সময়তে এই দৃশ্যখিনি মই ধৰি ৰাখিলোঁ সেই সময়ৰ আমাৰ এই পৰিৱেশটো বৰ ধুনীয়া হয় চৰাই চিৰিকটিবোৰো বাহলৈ উৰা মাৰে সকলোবোৰ ঘৰমুৱা হয় এই সময়ছোৱাত আচলতে এই পথাৰৰ আলিত বহি নতুবা সেইখিনিতে ঘূৰি ফুৰি বৰ ভাল লাগে এয়া দেখিছেনে এই সন্ধ্যাও তেওঁলোকে কাম কৰি আছে যিহেতু সোনকালে ইয়াত আজৰি হ'লেহে আকৌ আন ঠাইত কাম কৰিব পাৰিব সেয়ে তেওঁলোকে সন্ধ্যাও কাম কৰি আছে আজিৰ ভিডিঅ'টোত ইমানেই আছিল প্ৰথমটো ভ্লগ আশা কৰোঁ সকলোৱে চাব আৰু ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ধন্যবাদ